হ'ব দে ভালে হৈছে এতিয়া ৰাহুল এতিয়া তোমালোকক আমাৰ হেডমাষ্টৰে জুবিন গাৰ্গৰ বিষয়ে দুআষাৰ মান বক্তব্য ৰাখিব শুনি থাকিবা শুনিও কল্পনা কৰিবা আজি হল 18 নৱেম্বৰ দিনটোতে আমাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্ম হৈছে গতিকে আজিৰ এই দিনটো তেখেতৰ জন্মদিন হিচাপে জন্মদিৱস হিচাপে আমি পালন কৰিছোঁ জুবিন গাৰ্গৰ বিষয়ে নতুনকৈ কি ক'ম তোমালোকেতো জানাই গোটেইখিনি নহয় জুবিন গাৰ্গক আৰু এতিয়া আমি কোনেও নজনা হৈ থকা নাই আমি সৰুৰ পৰাই জুবিন গাৰ্গৰ গীত মাত শুনো তোমালোকে এইখিনি গাব পাৰিছা হয়নে নহয় জুবিন গাৰ্গৰ এই গীতবিলাক সংগীতবিলাক আমি সকলোৱে জানো ইমান ধুনীয়া ইমান সুমধুৰ শুনিলে আমাৰ মন প্ৰাণ ভৰি যায় ইমান ধুনীয়া কিন্তু তেখেত বৰ্তমান আমাৰ মাজত নাই এই বছৰতে তেখেতৰ মৃত্যু হ'ল আমি সকলোৱে জানো আৰু এইটো মৃত্যুৰ পিছত তেখেতৰ প্ৰথম জন্মদিন আমি উদযাপন কৰিছোঁ মৃত্যুৰ পিছত এই 18 নৱেম্বৰৰ জন্মদিনটো এইটো প্ৰথম জন্মদিন মৃত্যুৰ পিছত কাৰণে জন্মদিনটো হয় কিন্তু মৃত্যুৰ পিছত প্ৰথম এইটো জন্মদিন হয়নে নহয় গতিকে